ৰাতিপুৱাই চিমচিমীয়া বৰষুণ দিয়াৰ পাছত কি হ'ল গম পাইনে, একদম প্ৰকাণ্ড ৰ'দ এটা ওলাইছে ইয়াত। আৰু এই ৰ'দৰ মাজতে মই মোৰ ব্লগ আৰম্ভ কৰি দিছোঁ। বতৰ এবাৰ গৰম এবাৰ ঠাণ্ডা, এবাৰ ৰ'দ এবাৰ বৰষুণ, আৰু মানুহৰ দেহাও এবাৰ ভাল এবাৰ বেয়া। মাতটোতে অকণমান অনুমান কৰিব পাৰিছে চাগে। পূৰা প্ৰকাণ্ড জ্বৰে পূৰা আগুৰি ধৰি আছে। আৰু দেখিছে মূৰটো খেলেং মেলেং। শুই আছিলোঁ মানে এতিয়া শুই উঠি পেলাই মই ভাবিলোঁ অকণমান ব্লগটোকে কৰি দিওঁ, মনটো ভাল লাগিব নহয় জানো। আজি মোৰ ব্লগটোৰ মাজতে মই আজি দেখাব লৈছোঁ আমাৰ প্ৰিয়াক্ষী ইমানেই জ্বৰ, ইমানেই গা বেয়া, তথাপিও তাই কাম কৰিবলৈ এৰি দিয়া নাই। দেখিছোঁ ন, গোটেই ওঁঠটো কোলা পৰি গৈছেগৈ জ্বৰৰ চোতত। আৰু আপোনালোকে চাই যাব ব্লগটো। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। মই যে কৈছিলোঁ প্ৰিয়াক্ষীয়ে কাম কৰি আছে বুলি, এয়া আমাৰ ঘৰৰ জলকীয়া হয়, বি জলকীয়া। এই জলকীয়াবোৰতো কি হৈছে জানো, মাজে মাজে এনেকুৱা ধৰিছে। এইবোৰ কি মানে মই ধৰিব বুজি নাপাওঁ বাৰু, কাৰণ মোৰ খেতি কৰাৰ অভিজ্ঞতা নাই। দেখিছে ন কেনেকুৱা হৈ গৈছে, এইবোৰ কি হৈছে বাৰু আপোনালোকে জনাবচোন দেই। যদি কোনোবা খেতিয়ক আছে, জলকীয়া খেতিয়ক, মোৰ মানে ছাবস্ক্ৰাইবাৰৰ ভিতৰত, আপোনালোকে জনাব। আৰু ইয়াত জলকীয়া কাটি আছে আচাৰ বনাবৰ কাৰণে। ইমানেই জলকীয়া গোন্ধাইছে, মই আপোনালোকক কি ক'ম আৰু, একদম গোন্ধত থাকিব পৰা নাই, নাকত জন ধৰি গৈছেগৈ। এই জলকীয়াকেইটা, আমাৰ জলকীয়াকেইটা মানে অকণমান খালেই আপোনাৰ একদম জিভা পুৰি যাবগৈ। বহুত ধুনীয়া হেৰি হৈছে একদম পূৰা। এইবাৰ ফাৰ্ষ্ট কৰিছিলোঁ বাৰু, আমাৰ মানুহজনে কৈছিলে বাৰু, মই লগত এনেই আৰু চাই মেলি থকাহে। দেখিছেনে একদম জলকীয়া আচাৰ বনাম। আপোনালোকে কেনেধৰণে জলকীয়া আচাৰ বনায়? মই অকল এইবাৰ নিমখ দি পেলাই, অন্য একো বস্তু নিদিওঁ, অকণমান অকণমান দিম আৰু ৰ'দত দিয়াৰ পাছত অকল নিমখ দি পেলাই ভৰাই থৈ দিম। কাৰণ তেল চেল দিলে বহুত দিনলৈকে খাব। এতিয়া 3 বছৰীয়া 4 বছৰীয়া তেল দিয়া মোৰ বি জলকীয়া আছেই। মই মানে জলকীয়াটো একেবাৰে কম দি খাওঁ। অকণমান নামতহে, মানে জিভাৰ সোৱাদতহে মই জলকীয়া খাওঁ। কিন্তু মানে কি হয়, আমাৰ মানুহজনে খায়, আমাৰ মাইনীয়ে খায় বাৰু, চানীয়ে তেনেকৈ নাখায়। চানীয়ে মই তেনেকৈ নাখাওঁৱেই। এয়া দেখিছোঁ ন, ইমান ধুনীয়াকৈ কাটিছে বেচেৰি যদিয়ে। হাতত দুটা একদম পলিথিনেই পিন্ধি লৈছে। মানে হেণ্ড গ্লাভছ দুযোৰ আছিলে, মানে কি হ'ল ক'ত হ'লো মই বিচাৰিয়ে নাপালোঁ। সেইকাৰণে পলিথিন দুটাকে পিন্ধি লৈছোঁ, নহ'লে পুৰিব নহয়। এই গৰমত যদি জলকীয়া পুৰিবলৈ হয় কেনেকুৱা লাগিব বাৰু। পাউডাৰ পূৰা ঘঁহি লৈছোঁ। পাউডাৰ ঘঁহি লৈ পেলাই ক'ত আহিছোঁ গম পাই নাই? আমি কিজনী চানী, মাইনী আৰু মই হেৰিলৈ আহিছোঁ। চানীক টিউশ্যনত থ'লে আহিলোঁ। এইবোৰ দেখিছোঁ বগাকৈ, আচলতে মানুহে দেখাটো নালাগে, মই নিজে আৰাম পোৱাটো লাগে। একদম পূৰা নৱৰত্ন পাউডাৰ পূৰা ঘঁহি আহিছোঁ দেই। আৰু এনেকৈ ঘোচ ঘাচ খাই পেলাই টিউশ্যন অনা ল'ৰা ছোৱালী দেখিছেনে? আমাৰ দেখিছেনে চানী একদম পূৰা চকলেট খাই তাইক মানে ঘোচ দিবলগীয়া হৈছে। ঘোচ দি পঢ়ি মানে জোৰবস্তি তাইক পঢ়াবলগীয়া হৈছে। মানে আমাৰ কাৰণেহে পঢ়িব, মানে তাই নিজৰ কাৰণে নপঢ়ে। এয়া দেখিছোঁ না, চকলেট খাই পূৰা টিউশ্যনলৈ আহি আছোঁ। আৰু খোজকাঢ়ি পেলাই মই ভাবিলোঁ ভিডিঅ' অকণকৈ বনাই থৈ দিওঁ। আহি আছোঁ দেই। আৰু সেইফালে আমাৰ মাইনী গৈ আছে। ইমানেই গৰম পৰিছে মানে কি কৈছোঁ আৰু, একদম জ্বৰ, তমুময় জ্বৰ, ইমানেই জ্বৰ মানে জ্বৰত পূৰা মানে একদম অৱস্থা নাইকিয়া হৈ আহি আছে। তথাপিও মানে ক্লাছটো ক্ষতি কৰিব নোৱাৰি, কাৰণ আজিকালি স্কুলত বহুত হেৰি পৰিলে। যিমানে উজু হৈছে সিমানে টান হৈ আহিছে, আগৰ লেখীয়া নহয়। সেইকাৰণে অকণমান পঢ়া প্ৰতি ল'ৰা ছোৱালীৰ যত্ন ল'ব লাগিব নহয় জানো। এইফালে হৈছে আমাৰ মানে মাইনী আৰু মোৰ ভাগৰ সন্ধিয়াৰ খানা। এয়াকে বজাৰ সমাৰ কৰি আনিলোগৈ আৰু এতিয়া খাই লওঁ চাহ একাপৰ সৈতে দেই। এইফালে আমাৰ একদম চানী মানে প্ৰথম ভিডিঅ'টো কৰি লৈছোঁ। এয়া হৈছে আমাৰ চানীৰ খানা। মানি ৰনা, এয়া হৈছে আমাৰ চানীৰ সন্ধিয়া খানা।